নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱা থানলৈ আমি গৈ আছোঁ। ভাইটি, মা, দেউতা আমি চাৰিজনে। এয়া হৈছে গুৰুজনাৰ ব্যৱহৃত পাটনাথ। আৰু এয়া হৈছে গুৰুজনাৰ পদচিহ্ন থকা প্ৰথম নামঘৰ ভাগ। ইয়াত আমি সেৱা কৰিলোঁ। আৰু এয়া হৈছে মূল নামঘৰ ভাগ। দেখিছে আজি ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট সমাগম হৈছে, যিহেতুকে মাঘ মাহ সোমাইছে। আৰু এয়া হৈছে গঙাৰ পাৰ। দেখিছে গঙা পুখুৰীৰ পাৰ, হয়তো নিৰ্মাণ কাৰ্য চলি আছে, সেইবাবে শিল চিল ওলাই আছে। কিন্তু বৰ ধুনীয়াকৈ আগতকৈ যথেষ্ট বহল কৰিছে ৰাস্তাটো।